পুনৰ জোনটি জি কছাৰী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ লোকেল মুৰ্গীৰ এখন খুব ধুনীয়া জোল তৰকাৰী বুলি ক'ব পাৰে। লোকেল মুৰ্গী অলপ টাইট হয়, বনাবলৈ সময় লাগে, কিন্তু বহুতে টেষ্ট হয়। আপোনালোকে এনেদৰে বনাই খাই চাব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে কমেণ্ট বক্সত জনাব। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বনাবৰ কাৰণে মই 500 গ্ৰাম লোকেল মুৰ্গী মাংস লৈছোঁ। প্ৰথমে মই মাংসখিনিত অকণমান মিঠাতেল, হালধি গুড়ি আৰু অলপমান নিমখ দি ভালদৰে মাংসখিনিত মই মেৰিনেট কৰি লৈছোঁ। মাংস বনাবৰ কাৰণে মই 3টা পিঁয়াজ, বিলাহী, আলু 2টা কাটি লৈছোঁ। লগতে অলপমান আদা ৰচুন পেষ্ট অলপ লৈছোঁ। গেছত কেৰাহীটো উঠাই দিয়া হৈছে। এতিয়া মই কেৰাহীটো গৰম হোৱাৰ পাছতে মই অলপমান মিঠাতেল দি লৈছোঁ। ইতিমধ্যে তেলখিনি গৰম হৈ গৈছে। এতিয়া মই অলপমান পাঁচফোৰণ দিছোঁ আৰু 2খন তেজপাত দিছোঁ। পাঁচফোৰণখিনি অকণমান ৰং আহিবৰ কাৰণে মই ৰখাই দিছোঁ। পাঁচফোৰণখিনি ৰং অলপ অহাৰ পাছতে মই কাটি থোৱা পিঁয়াজবিলাক দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পাছতে মই ৰেডি কৰি থোৱা আদা ৰচুন পেষ্টবিলাক দি দিছোঁ। পিঁয়াজখিনি অলপ টাইম ফ্ৰাই কৰাৰ পাছতে মই অলপমান তেলতে হালধি গুড়ি দি দিছোঁ। ভালদৰে এনেদৰে লৰাই মই কাটি থোৱা বিলাহীবিলাকো দি দিছোঁ। বিলাহীখিনি ধুনীয়াকৈ গলি যোৱাৰ পাছতে ইয়াত মই অলপমান ধনিয়া মছলা দি দিছোঁ। লগতে গৰম মছলা আৰু সোৱাদৰ অনুসৰি অলপমান ইয়াত ৰেড চিলিও মই এড কৰিছোঁ। আপোনালোকে যদি জ্বলা বেছি খায় তেতিয়াহ'লে অকণমান ৰেড চিলি বেছিও দিব পাৰে। পিঁয়াজখিনিত ভালদৰে ৰং অহাৰ পাছতে মই ৰেডি কৰি থোৱা মাংসবিলাক দি দিছোঁ। এতিয়া মই গেছটো ল' ফ্লেমত ৰাখি মাংসখিনি ভালদৰে লৰাই 10 মিনিটৰ কাৰণে এনেদৰে ঢাকন লগাই দিছোঁ। মাংসখিনি ভালদৰে সিজোৱাৰ পাছতে অলপ অলপকৈ তেল ওলোৱাৰ কাৰণে মই কাটি থোৱা আলুবিলাক দি দিছোঁ। মাংসখিনি এনেদৰে মই ল' ফ্লেমতে বনাই আছোঁ। এতিয়া মাংস দিবৰ কাৰণে অলপমান গৰম পানী কৰি লওঁ। এতিয়া মই মাংসত জোল হ'বৰ কাৰণে অলপমান গৰম পানী দি দিছোঁ। এতিয়া মই মাংসখিনি ভালদৰে লৰাই গেছটো হাই ফ্লেমত ৰাখি উতল আহিবৰ কাৰণে 10 মিনিটৰ কাৰণে ৰাখি দিম। দেখিছেনে বাৰু মাংস ধুনীয়াকৈ সিজিয়ে গৈছে, আলুবিলাকো ধুনীয়াকৈ সিজিছে। দেখিছেনে বাৰু জোলখন খুবেই ধুনীয়া হৈছে। সোৱাদৰ অনুসৰি মই ইয়াত অলপমান কচুৰি মিঠিও দি দিছোঁ। আপোনালোকে এনেদৰে দি বনাই খাই চাবচোন। এতিয়া মোৰ লোকেল মুৰ্গীৰ জোল ধুনীয়াকৈ ৰেডি হৈয়ে গৈছে। প্ৰিয় দৰ্শক, মোৰ ৰেচিপিটো আপোনালোকৰ যদি চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ'টি লৈ আকৌ লগ পাম। ধন্যবাদ।